Hey guys, welcome back to my channel Ranar Vlog Assamese. তো গাইস কালি তো গ'ল গৰু বিহু তো আজি মানুহ বিহু তো মানুহে আজি নতুন কাপোৰ পিন্ধিব লাগে কালি তো গৰুৱে পিন্ধিলে কাপোৰ নহয় পাগা দিয়া গ'ল গৰুক তো আজি মানুহে নতুন কাপোৰ পিন্ধিব লাগে তো নতুন কাপোৰ পিন্ধি তো ভাবছো অলপ ফুৰি আহো তো আপোনালোকক দেখাও ক'ত যাম কি কৰোঁ তো বাৰু এতিয়াতে নকওঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকক ভিডিঅ'টো শেষত গম পাব ক'ত যাওঁ কি কৰোঁ দেখ গাইছ ইমান কৈ নাখো যিহেতু বিহু তো গা ধোৱাতে অলপ দেৰি হ'ল গা ধুব লাগিছিল সোনকালতে মানে উঠাত অলপ দেৰি হ'ল তো কি কৰি থাকিম আৰু দেখ গাটো ধুই লগ পাইছোঁ বঢ়িয়াকৈ তো লগ পাইছোঁ দেখ ধুনীয়াকৈ নতুন কাপোৰ চাপোৰ পিন্ধি ল'লোঁ গা চা ধুই ল'লোঁ বাকী এতিয়া ক'ত যায় আছে ভিডিঅ'ৰ মাজত গম পাব চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাই যাব চব বাকী যেতিয়া আমি যাইছোঁ আকৌ বস্ত্ৰ উদ্যানত দেখি যাতে আজি বিহু নতুন কাপোৰ চাপোৰ পিন্ধি আহিছোঁ বাকী এভাগে ভালো হৈছে তো বাকী আৰু তেতিয়া আগতে চাই দিপাৰছোঁ তো আমি বস্ত্ৰ উদ্যানত দেখি যাওঁ একবাৰ তো তাৰপিছত আৰু ক'ৰবাত যাম তো দেখা আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকোঁ বাকী গাইছে ইয়াত দুজ আছে বাকী আমি এবাকে দুজ যাই আছোঁ তো বস্ত্ৰ উদ্যানত গেলি যাওঁ তাৰপিছত আৰু ক'ৰবাত যাম ঘূৰিব দুই চাপৰি যাই আছে ইয়াতে চাপৰি ইয়াত বিহাবা যাবি চাপৰি ইয়াত বাকী আজি চাৰতে যাই আছোঁ তো কি হয় নাজানো আজি অলপ খালী পেলাম ভিডিঅ'টো চাই দিওঁ গাইছ খালী দিম আৰু আজি তো গাইছ বিহু খাবা আহিব আমাৰ দেখি চবেই বেলেগে নামিতো মই মাতিছোঁ বিহু খাবা বাকী দেখ যাই আছোঁ তো যাই কিনে দেখাম কি দেখাওঁ বাকী আমি আহি শুৱালকুছি পালোঁ শুৱালকুছিৰ এই গেটটোত ৰখি লৈছোঁ বাকী শুৱালকুছিত ৰখা এটাই কাৰণ বাকী এহঁতে ৰখছি তো গাইছ দেখছি ইয়াতে শালত দুটা আপি আছে তো এহঁতে বোলে আপি দুটা অৰিজিনেল বুলি ভাবিছিল সেইকাৰণে ৰখি লৈছোঁ বাকী আমি এতিয়া বস্ত্ৰনগৰী উদ্যানত গ'লে যাওঁ যদি বন্ধ হোৱা নাই তো তাতে যাই দেখাম তো আৰু এটা গেছি বাকী দোকানত দেখি তো আহি আছে তো তাৰপিছত তাকে যাম তো চাই থাকক ভিডিঅ' তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা আৰু আমি ৰাস্তাৰে আহি আছিলোঁ আহি থাকোঁতে হঠাতে দেখা পালোঁ যে এটা সাপ মাৰি আছিল আৰু গাইছ ডাইৰেক্ট শুৱালকুছিৰ পৰা আহি গ'লোঁ আমাক ব্ৰহ্মপুত্ৰৰ পাৰত গ'লি বাকী হাতো ইয়াতে আছে তো ৰ'দো বহুত দিছি তো এনে আহিলেও ব্ৰহ্মপুত্ৰৰ পাৰত গ'লে তো দুটামান ফটোশ্বুট কৰি ডাইৰেক্ট শুৱালকুছিৰ উদ্যানখনত গ'লে যাওঁ বাকী ইয়াতে দুটামান ফটোশ্বুট কৰি তো তাতে যাই লগ পাইছোঁ বাকী এইটো ব্ৰহ্মপুত্ৰ মানুহ নাই দেখ কোনো গাইছ কেৱলতে আমাৰ বাহিৰে এই গৰুকেইটা আছে বাকী এইখিনি ক্লিপছ এনেকৈ বাকী বেলেগ ভিডিঅ' নহয় দেখ গাইছ অলপ এনেকুৱা ভিডিঅ' বনালোঁ তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা বাকী এই শুৱালকুছিত গৈও বস্ত্ৰ উদ্যানত সোমাব নাপালোঁ কাৰণ আমাৰ যোৱাটো অলপ দেৰি হ'ল তো বস্ত্ৰ উদ্যানখন বন্ধ হৈছিল তো তাৰপিছত ভাবিলোঁ এবাৰ হনুমান মন্দিৰলৈকে যাওঁ যিহেতু আজি মংগলবাৰ আৰু তাত বহাগৰ 1 তাৰিখ তো ভাবিলোঁ একবাৰ যাওঁ তো আহোঁতে দেৰি হ'ল মানুহবোৰো বেছি নাছিল বাৰু বাকী গাইছ হনুমান মন্দিৰৰ পৰা ঘৰলৈকে আহি থাকোঁতে ৰাস্তাৰ মাজতে দেখা পালোঁ দাদা এজনক দাদাই ঢোল বজাইছিল তো তাৰো ভিডিঅ' ক্লিপছ লৈ ল'লোঁ যিহেতু বিহুৱে আমাৰ অসমীয়াৰ প্ৰাণ তো তাৰপিছতে ৰাতি হ'ল তো ৰাতিও আমি আৰু ভাবিলোঁ দাদাজনক চাই তো এটা বিহুৱে মাৰি দিওঁ বিহু মানে হুঁচৰি তথাপি আমি নাচনি নাপালোঁ তো এনেকৈ বিহুটো আমি পালন কৰিলোঁ আৰু তো এই আছিল আৰু আজিৰ ভিডিঅ'টো